তো ৰাতিপুৱা উঠি মই ব্ৰেকফাষ্ট কৰিলোঁ, কৰি পিনে চালোঁ মায়ে বনাইছিলে মাংস। চ' মোৰ আজি মাংস খাব মন যোৱা নাছিলে। তো মই আহি কণী দুটামান ল'লোঁ। তো মই বনাই খাম এতিয়া কণী প'চৰ লগত দালি। তো মোৰ এনেকৈ খালে ভাল লাগে বাৰু। তো সেইকাৰণে মই নিজেই কণী দুটামান লৈ পেলাই নিজেই বনাই আছিলোঁ। তেন্তে ঠিক আছে গাইজ, মই প'ষ্টটো বনাই লওঁ, তাৰপিছত আকৌ আহি আছোঁ আপোনালোকৰ আগত। এইপিনে চাওক, আদনানে ৰাতিপুৱাৰ পৰাই চিঞৰি আছে, সি বজাৰত যাব, কিবা এটা আনিব। তো ৰেডি চেডি হৈ পিনে একদম টমটমৰ কাৰণে ৰখি আছে। তো টমটম নাহে কাৰণে ৰখি ৰখি চাই আছে কেতিয়া টমটম আহিব। তো এইপিনে তাৰ মা আৰু আদনান, তাৰ মাও বহি আছে লগত। টমটম আহিলে তাৰপিছত আদনানক লৈ যাব বজাৰত। মই তাকো অলপ ৰেকৰ্ড কৰি দিলোঁ আপোনালোকক দেখাবলৈ। হাই গাইজ, মই জিনি আপোনালোক সকলোকে মোৰ চেনেলৰ আৰু এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। তো আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো এয়া দেখিলে মই ৰাতিপুৱা তো কণীৰ প'ষ্টটো বনাই ভাতটো খাই ল'লোঁ। তো আজি একচুৱেলি আপোনালোকক এটা মই ৰেচিপি দেখাম, সেইটো হ'ল লোকেল চিকেনৰ ৰেচিপি। তো তেন্তে বলক, ভিডিঅ'টো আৰু বেছি ডাঙৰ নকৰোঁ, তেন্তে আমি পাকঘৰলৈ গুচি যাওঁ। আশা কৰোঁ আপোনালোক মোৰ লগতে থাকিব আৰু মোৰ ফুল ভিডিঅ'টো চাব। এয়া গাইজ, এয়া হৈছে লোকেল মুৰ্গী। তো আজি হ'ব লোকেল মুৰ্গী, ফাইনালি লোকেল মুৰ্গী আজি বনিব আমাৰ ঘৰত। তেন্তে ঠিক আছে গাইজ, চাই থাকক। আজি একচুৱেলি চৌকাত বনাম আমি কি কয় লোকেল মুৰ্গী। তো চৌকাত বনাই আমি খাম। তেন্তে ঠিক আছে গাইজ, অলপ পিছত মই আকৌ আপোনালোকক দেখাই আছোঁ। এয়া গাইজ, ইয়াত কাটি লৈছে পিঁয়াজ দুটামান আৰু নহৰু তিনি চাৰিটামান। তো এনেকৈ গুচাই থৈছে। আৰু এয়া মায়ে কাটি আছে চিকেন। এয়া ইপিনে চিকেন কাটা আৰম্ভ কৰিছে। সৰু সৰু কণী ওলাইছে, কণীটো সৰু সৰু। এয়া এনেকুৱা মুৰ্গী চুৰ্গী কাটিলে কণী ওলালে ভাল লাগে, ডাঙৰ ডাঙৰ কণী ওলালে বেছি ভাল লাগে। তো যিহেতু সৰু ওলাইছে একো নাই, কি কৰিম। তো মায়ে যেতিয়া মুৰ্গীখিনি কাটি আছিলে, তো মই মানে বহি বহি ৰেকৰ্ড কৰি আছিলোঁ। তো মই বোলো আপোনালোকৰ লগত আজি ৰেচিপিটো শ্বেয়াৰ কৰিম। তো সেই বুলি মই ৰেকৰ্ড কৰিছিলোঁ। এয়া গাইজ, তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব মই আশা কৰোঁ। তো আৰু ভাল লাগিলে অৱশ্যই কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'বোৰ আৰু লাইক কৰিব। তো মুৰ্গীখিনি কাটি হোৱাৰ পিছত তো মই আপোনালোকক ৰেচিপিটো আজি দেখাই দিম। তেন্তে গাইজ, আপোনালোক মোৰ লগতেই থাকক আৰু মোৰ ভিডিঅ'টো চাই থাকক। মায়ে মোক সুধি আছিলে তই কি কৰ বুলি। তো মই পিছত এয়া চাক, লেগ পিচটো সৰু হয় লোকেল চিকেন। এইয়া গাইজ, ফাইনালি মাংস কাটি হ'ল আৰু অলপ বাকী আছে। এয়া চাওক, ধুনীয়া হৈছে। তো লোকেল মুৰ্গীৰ মাংস এনেও সোৱাদটো অলপ বেছি। তো ঠিক আছে, মই আজি ৰেচিপিটো আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেন্তে আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব। ইয়াত পিঁয়াজ নহৰু তাৰপিছত কি কয় জলকীয়া গুড়ি দি দিছে। এয়া তো জলকীয়া গুড়ি দিছে, পিঁয়াজ নহৰু দিছে মাংসখিনিৰ লগতে একেলগতেই। আৰু এতিয়া দিব হালধি গুড়ি অলপ। এতিয়া দিব হালধি গুড়ি অলপ। এয়া আৰু দিব সোৱাদ অনুসৰি নিমখ। হালধি গুড়িখিনিও দি দিলে। তো এয়া দি আছে এতিয়া সোৱাদ অনুসৰি নিমখ। তো নিমখটো মাংসৰ পৰিমাণ চাইহে দিব লাগিব, কম বেছি হ'ব পাৰে। তেন্তে ঠিক আছে, আপোনালোকে চাই থাকক।
এই আমি চৌকাত পাতি দিলোঁ কেৰাহীটো। এতিয়া কেৰাহীটো গৰম হোৱালৈকে চাই থাকিম। এয়া কেৰাহীটো একচুৱেলি গৰম হৈ গ'ল, পানীখিনি শুকাই গ'ল। কেৰাহীত যিমান পৰিমাণৰ পানী আছিলে, এতিয়া মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱালৈকে চাই থাকিম। এয়া তেলখিনি গৰম হ'ব দিছোঁ। তো গৰম হোৱাৰ পিছত মাংসখিনি ঢালি দিম তেলত। এয়া তেলখিনিও গৰম হৈ গ'ল। তো এতিয়া মাংসখিনি ঢালি দিছোঁ। এয়া চাওক, মাংসখিনিও দি দিছোঁ। এয়া একচুৱেলি লোকেল চিকেন এনেকৈ বনালে খাই ভাল লাগে। মোৰ মায়ে এনেকৈ বনায়, মাৰ হাতৰ চিকেন। এনেও মোৰ মাৰ হাতৰ চিকেন বহুত ভাল লাগে, মোৰ মাৰ হাতৰ খাই, মাৰ হাতৰ। তো মই লোকেল চিকেন বনালে এনেই মাকক কওঁ বনাবলৈ। মায়ে খুব ধুনীয়াকৈ বনাব জানে। তো কিয় বা নাজানো, মোৰ মা বনালে বেছি খাই ভাল লাগে। সেইকাৰণে মানে অলপ ধুই কিনে মছলাৰ হেৰিত ধুই অলপ পানী দি দিছোঁ। এয়া তো এতিয়া তেলখিনি মানে ফুটি অহালৈকে আমি চাম। এয়া ধুই পিনে অলপ পানীও দি দিছে। এতিয়া তেলখিনি ফুটি অহালৈকে আমি চাম। তো তেলখিনি ফুটি অহালৈকে আমি অপেক্ষা কৰিম। এয়া এতিয়া তেলখিনি ফুটি আহিব। এয়া চাওক, তেল ফুটি আহি গৈছে। তো এতিয়া জোলখিনি দি আছে। এয়া তো এতিয়া দি দিছে অলপ জোল। এয়া এতিয়া জোলখিনি দি দিছে। যেহেতু লোকেল মুৰ্গী, তো লোকেল মুৰ্গীত অলপ জোল দিব লাগে, তেতিয়াহে খাই ভাল লাগে। তো আমাৰ জোল দিয়াও হৈ গ'ল। এয়া গাইচাক ধুনীয়াকৈ উতলটো আহি গৈছে। তো এতিয়াও গৰম মছলা দিয়া নাই, আৰু অলপ পিছতেই গৰম মছলা দি নমাই দিম, হৈ যাব। আৰু পিছত মই আপোনালোকক ফাইনেল লুকটো এবাৰ দেখাই আছোঁ। মাটিৰ চৌকাত একচুৱেলি এনেকৈ লোকেল চিকেনৰ জোল ভালেই লাগে। তো আগতেও বনাইছিলে আমাৰ, সেইকাৰণে আজিও সেই চৌকাতেই বনাব দিছোঁ। তো সেইকাৰণে আজি চৌকাত বনাই আছে। তেন্তে গাইছ, মই ফাইনেল লুকটো আকৌ আপোনালোকক গাইছ এতিয়া দি আছোঁ। এই গৰম মছলাখিনি আমাৰ আকৌ গোটা দিলে মোৰ দেউতাই নাখায়, তো সেইবুলি চব পিচি দিয়ে আমাৰ। তো এনেকৈ পিচি পেলাই আমাৰ এই গৰম মছলা এইখিনি প্লেটখিনি আকৌ ধুই দি দিছোঁ। এয়া দি দিছে গৰম মছলা, যি লাগে মানে আদা, তাৰপিছে ইলাচ, তাৰপিছে দাৰচিনি, আৰু এই কি কয় জালুক, এইবোৰ একেলগে পিচি তো পিছত দি দিয়ে। নহ'লে মোৰ দেউতাই আকৌ গোটাকৈ দিলে, গোটা এইবিলাক গৰম মছলা দিলে মোৰ দেউতাই নাখায়। তেন্তে গাইছ, মোৰ পিছত আকৌ লগ পাই আছোঁ। এইয়া গাইছ, ফাইনেলি হৈ গ'ল আমাৰ চিকেন। তো আপোনালোকক দেখাই দিলোঁ ওচৰৰ পৰা, বহুতেই ভাল হৈছে। তো খাবলৈও টেষ্টি হ'ব। চাওক কিমান ধুনীয়াকৈ বনাইছে মোৰ মায়ে। তো এয়া আপোনালোকক ফাইনেল লুকটো মই দেখাই দিলোঁ। তেন্তে গাইজ, নিশ্চয় দেখিলে মোৰ আজি চিকেনৰ ৰেচিপিটো। একচুৱেলি আজি আৰু বেলেগ একোৱেই দেখুওৱা নাছিলোঁ, যিহেতু ভিডিঅ'টো এনেও ডাঙৰ হৈ গৈছিলে। তো ভিডিঅ'টো আকৌ বেছি ডাঙৰ হৈ গ'লে আপোনালোকে চাই আমনি পাব, সেই বুলি অলপ সৰুকৈ বনালোঁ। তেন্তে গাইজ, এইখিনি আছিলে আজি মোৰ ভিডিঅ'।
তো যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে আজিলৈ আহোঁ আৰু এটা মজাৰ ব্লগৰ সৈতে আপোনালোকক লগ পাই আছোঁ। তেতিয়ালৈকে আপোনালোক ভালে থাকক, সুস্থ থাকক আৰু মোৰ ভিডিঅ'বোৰ চাই থাকক।